নমস্কাৰ, ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ DLSA ডিব্ৰুগড় নতুন নিযুক্তি বিজ্ঞাপনৰ বিষয়ে। এই নিয়োগত ড্ৰাইভাৰৰ পদৰ বাবে আহ্বান কৰা হৈছে। যদি আপুনি চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে নতুন ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকে পায়। তো এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াতে টোটেল পোষ্টটো হ'ল এটা, এইটো কন্ট্ৰেকচুৱেল থাকিব। পাৰ মান্থ আপোনালোকে 15,000 পাব। ফিক্স পে হয় এইটো। ড্ৰাইভাৰৰ পোষ্ট আৰু কন্ট্ৰেকচুৱেল হ'ব। মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব। যোনবোৰ কেণ্ডিডেটছে SSLC বা তাৰ ওপৰৰ কোৱালিফিকেশ্যন তেওঁলোকৰ যদি আছে, গ্ৰেজুৱেশ্যন MA, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। এই পোষ্টটো অকল ক্লাছ 8 পাছ কেণ্ডিডেটছৰ কাৰণে আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু কেণ্ডিডেটছৰ এজটো থাকিব 18 পৰা 40 ইয়াৰ্ছৰ লৈকে আৰু যদি ৰিলেক্সেশ্যন থাকিব সেইটো গভমেণ্টৰ অনুসৰি ৰিলেক্সেশ্যন পাব আপোনালোকে। সাপ'জ ST SC কাৰণে 5 years ৰিলেক্সেশ্যন। পোষ্টটো যিহেতু কন্ট্ৰেকচুৱেল হয় তো 1 year পিছত এই কন্ট্ৰেকচুৱেল এগ্ৰিমেণ্টটো অট'মেটিকেলি বন্ধ হৈ যাব। ইচ্ছুক আৰু যোগ্য কেণ্ডিডেটসকলে ৱাকিং ইণ্টাৰভিউৰ কাৰণে 6 জুন 9:30 বজাত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ অফিচত জুডিচিয়েল কৰ্ট কমপ্লেক্স ফুলবাগান ডিব্ৰুগড়ত উপস্থিত থাকিব লাগিব আৰু লগতে ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি কিনে লগত চেল্ফ এটাচ ফটোকপিজ আৰু 2 copies আৰু ৰিচেণ্ট ফটোগ্ৰাফ এইবোৰ দিব লাগিব আৰু কণ্টেক্ট নাম্বাৰ দিয়াটো কম্পালচাৰী হয়। লগতে আপোনালোকে নিজৰ কোৱালিফিকেশ্যন ডিটেইল, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট চাৰ্টিফিকেটটোও দিব লাগিব। কোনো পাৰ্টিকে কল লেটাৰ দিয়া নহ'ব। কেণ্ডিডেটছে এইটো ৱেবছাইটত গৈ কিনে ৰেগুলাৰ চেক কৰি থাকিব লাগিব ইনফৰ্মেশ্যন আৰু আপডেটছৰ কাৰণে। TA আৰু DA দিয়া নহ'ব। এইখিনি আছিল আজিৰ কাৰণে। ধন্যবাদ।